guys, welcome to my YouTube channel Bornali Gogoi. Namaskar. সকলোকে মই মোৰ YouTube channel Bornali Gogoi লৈ স্বাগতম জনাইছো। আজি আহিছো মই এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ। আহকচোন চাওঁ তেন্তে ৰেচিপিটো কি বনাম। যিহেতুকে মই ইউটিউবৰ নতুন গতিকে সকলোৱে মৰম কৰিব আৰু আশীৰ্বাদ কৰিব যাতে আগলৈ আৰু ভালকৈ আগুৱাই নিব পাৰোঁ মোৰ চেনেলটো আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিবৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু চাইডতে থকা বেল আইকনটো দবাই অল কৰি দিব আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব প্লিজ do like, share and comments my videos and subscribe my channel and press the bell icon. এতিয়া আহিছো ৰেচিপি লৈ আহকচোন চাওঁ কি বনাওঁ। আজি মই বনাম ভাতকেৰেলাৰ এটা ৰেচিপি। তাৰ বাবে লৈছোঁ মই ভাতকেৰেলা, অলপ বেচন, নিমখ, হালধি, জিৰা, ৰেড চিলি পাউডাৰ আৰু অকণমান মছলা, দুটা পিঁয়াজ, অলপ নহৰু আৰু প্ৰথমে মই এটা চাফা কৰি ল'ম। হৈ গ'ল। এতিয়া মই আগে এইখিনি বইল কৰি ল'ম। মই কুকাৰত দি দিছোঁ, অকণমান নিমখ দি দিছোঁ। এতিয়া মই গেছত বহাই দিলোঁ। এইটো এতিয়া মই দুটা চিটি মাৰিব দিছোঁ। এয়া মোৰ বইল কৰি হৈ গ'ল। এতিয়া মই এটা উলিয়াই ল'ম। এইখিনি মোৰ উলিয়াই হৈ গ'ল। এতিয়া মই বেচনখিনিও খুন্দি ল'লোঁ, পিঁয়াজো কাটিলোঁ, নহৰুকেইটাও মই খুন্দি ল'লোঁ। আপোনালোকে যদি বিচাৰে জলকীয়াও দিব পাৰে, মই জলকীয়া দিয়া নাই। আদাও দিব পাৰে, মই আদা দিয়া নাই। যিহেতু এইবিলাক আমি বেছিকৈ নাখাওঁ ঘৰত, গতিকে এৰাই দিলোঁ। এতিয়া মই এটা কাটি মাজৰটো এৰাই ল'ম, মাজৰ গুটিবিলাক এৰাই ল'ম। এনেকৈ আপোনালোকে মাজৰটো এৰাই ল'ব পাৰে। কেতিয়াবা এৰাবলৈ অলপ অসুবিধা হয়, তেতিয়া মাজৰটো আপোনালোকে দুফাল কৰিও এৰাব পাৰে। অকণমান গৰম হৈ আছে, এনেকৈ এৰাই ল'ব। গৰম হৈ আছে। যদি এনেকৈ নোৱাৰে তেন্তে মই বেলেগ এটা দেখাই দিছোঁ। এনেকৈ মাজতে দুফাল কৰি এৰাই ল'ব। এনেকৈ কৰি মাজৰটো এৰাই ল'ব। এইখিনি মোৰ এৰাই হৈ গ'ল। এতিয়া মই এইখিনি অলপ খুন্দি ল'ম। যিহেতু গুটিখিনি অকণমান পকা টাইপৰ হৈ গৈছিলে, সেইকাৰণে অলপ খুন্দি ল'ব লাগিব। মোৰ খুন্দি হৈ গ'ল। মই এতিয়া জুইত গেছত মই পাতিলোঁ কেৰাহীটোত, পৰা অকণমান তেল দিছোঁ, বেছি দিয়া নাই, অলপ দিলেই হ'ব। এতিয়া মই কাটি লোৱা পিঁয়াজ দিম ইয়াত, তাৰপিছত নহৰু দিম খুন্দি লোৱা, আৰু খুন্দি লোৱা ভাতকেৰেলাৰ মাজৰখিনি মই দি দিম। গৰম হৈছে, অকণমান গৰম হৈ লওক। মই এতিয়া পিঁয়াজখিনি দি দিওঁ। ইয়াতে মই এতিয়া নিমখ দিম, নিমখ, তাৰপৰা দিছোঁ হালধি, তাৰপৰা দিছোঁ মছলা, এয়া জিৰা গুড়া অকণমান, আৰু অকণমান ৰেড চিলি। গোটেইখিনি মই মিক্স কৰি দিম। হৈ গ'ল। পিঁয়াজ বেছিকৈ নিসিজিলেও হ'ব। মই এতিয়া এইখিনি দি দিছোঁ। হৈ গৈছে। এতিয়া মই এইখিনি নমাই ল'ম। ইয়াতে মই এইটো বনাম, গতিকে একেটা কেৰাহীতে বনাম। মাংস ভৰাই লৈছোঁ। ইয়াত মই আকৌ তেল দি দিছোঁ। এতিয়া মই এইখিনি
ইয়াত এনেধৰণে ভৰাই ল'ম। সকলোবিলাকতে মই এনেকৈ এতিয়া ভৰাই নলওঁ, যিহেতু মই গেছটো পাতি থৈছোঁ। এটা এটাকৈ মই এনেকৈ ভৰাওঁ আৰু বনাই ল'ম। দেখাইছোঁ আপোনালোকক। এতিয়া মই এইটো বেচনত দি দিম আৰু এইটো মই এতিয়া ফ্ৰাই কৰিম। এয়া দেখিছে আপোনালোকে, মই এটা এটাকৈ 3টা দি দিলোঁ। হ'বই আৰু এতিয়া বেছি টাইম সিজাব নাই, বেচনটো সিজিলেই হৈ যায়। ভিতৰটোতো অলৰেডি সিজাই আছে, গতিকে হৈছে আৰু অলপ হোৱাৰ পিছত মই নমাই দিব পাৰিম। এয়া হৈ গৈছে, এতিয়া এটা এটাকৈ নমাই দিওঁ। আকৌ মই এনেকৈ বাকীকেইটা কৰি লওঁ। আৰু এয়া মোৰ বনাই হৈ গ'ল। কেনে পালে জনাব আপোনালোকে। এয়া এটা খালোঁ, বৰ ধুনীয়া হৈছে, টেষ্টি। আপোনালোকেও বনাব আৰু খাব, আৰু কেনেকুৱা লাগিছে জনাব মোক। তো গাইজ, আজি ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাব, আৰু ভাল লাগিলে লাইক কৰি দিব, আৰু মোৰ পাছতো যাতে দিয়া ভিডিঅ'বিলাক পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব।